নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ পোষ্টেল এছিষ্টেণ্ট শ্বৰ্টিং এছিষ্টেণ্টৰ যি ভেকেঞ্চি আহিব তাৰে ওপৰত যোৱাকালি মই এটা ভিডিঅ' আগবঢ়াইছিলোঁ কিন্তু ভইচটো ক্লিয়াৰ হোৱা নাছিলে তাৰ কাৰণে ক্ষমা কৰিব আজিৰ এই ভিডিঅ'টোত মই গোটেইখিনি কম সময়তে আপোনালোকক যিখিনি প্ৰয়োজনীয় তথ্য আছে সেইখিনি আগবঢ়াম ভিডিঅ'টো প্ৰথমতে লাইক কৰিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইতিমধ্যে আমাৰ অফিচিয়েল ৱেবছাইটত এছএছচিৰ এই ভেকেঞ্চিটোৰ বিষয়ে সকলো তথ্য আপডেট দিয়া হৈছে আৰু পূৰ্বৰ প্ৰশ্নকাকতো আপোনালোকে কিছুমান ইতিমধ্যে ডাউনলোড কৰিব পাৰিব ডেছক্ৰিপশ্যনৰ লিংক পৰা তো ইয়াতে প্ৰথমতে চাওক এছএছচি CHSLৰ যিটো 2019ৰ ভেকেঞ্চি তাৰ কাৰণে এপ্লাই আৰম্ভ হ'ব 3 তাৰিখৰ পৰা তো ইয়াতে মই গোটেইখিনি দি দিছোঁ আৰু পূৰ্বৰ প্ৰশ্নকাকত বা জিকে পাবৰ কাৰণে এই দুটা ঠাইত ক্লিক কৰি আপোনালোকে পাব পাৰে আৰু প্ৰায় 10,000 মান ভেকেঞ্চি আহিব পাৰে এইবাৰ কাৰণ এইবাৰ ভেকেঞ্চিটো বঢ়াৰ আশা আছে 3 ডিচেম্বৰ 2019ৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব কিদৰে আবেদন কৰিব লাগিব বুলি ক'লে আপোনালোকে আগতে যদি এছএছচিৰ কাৰণে এপ্লাই কৰিছে MTA GD বা তেনেকুৱা ধৰণৰ বা ইয়াৰ আগৰবাৰ CHSLৰ কাৰণেও এপ্লাই কৰিছে বহুতে তেওঁলোকে যিটো ইউজাৰ আইডি আছিলে সেই আইডিটোত গৈয়ে আপোনালোকে পুনৰবাৰ এপ্লাই কৰি দিলেই হ'ব আৰু ইয়াৰ কাৰণে OBC আৰু আনৰিজাৰ্ভৰ ল'ৰাসকলে 100 টকা পে কৰিব লাগিব আৰু কোনো ছোৱালীয়ে ফি পে কৰিব নালাগে আৰু SC ST ল'ৰাসকলে বা PWD ল'ৰাসকলেও ফি পে কৰিব নালাগে আৰু ইয়াতে মই এখন কিতাপ দিছোঁ আপোনালোকক চাওক CHSLৰ লেটেষ্ট এখন কিতাপ তো ইয়াতে ক্লিক কৰি বাই হিয়াৰ কিনক বুলি লিখি থৈ দিছোঁ ইয়াতে ক্লিক কৰি আপোনালোকে এমাজনৰ পৰা ডাইৰেক্ট অৰ্ডাৰ কৰিব পাৰে ইয়াৰ এক্সাম ডেটটো মই আপোনালোকক ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ মাৰ্চ মাহৰ 16 তাৰিখৰ পৰা 27 তাৰিখলৈকে ইয়াৰ প্ৰথমটো CBT টেষ্ট টায়াৰ 1 যিটো কোৱা হৈছে সেই এক্সামটো অনুষ্ঠিত হ'ব আৰু এই কিতাপখনত সকলো কভাৰ কৰা আছে 300 টকা মাথো ইয়াতে ক্লিক কৰি আপোনালোকে এইখন সোনকালে অৰ্ডাৰ কৰি লওক পোষ্টবিলাক চাওক লোৱাৰ ডিভিজন ক্লাৰ্ক জুনিয়ৰ সেক্ৰেটাৰিয়েট এছিষ্টেণ্ট পোষ্টেল এছিষ্টেণ্ট শ্বৰ্টিং এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড A 18 পৰা 27 বছৰ আনৰিজাৰ্ভ হ'লে আৰু OBCৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন 30 লৈকে পাৰে SC ST হ'লে 32 লৈকে পাৰে PWD হ'লে 10 বছৰ এজ ৰিলেক্সেশ্যন আছে আৰু হায়াৰ সেকেন্ডাৰী পাছ হ'লে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে পাৰ্চেন্টেজৰ কোনো ধৰাবন্ধা নিয়ম নাই 30% পাই যদি পাছ কৰিছে তেনেহ'লেও এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ফিৰ কথা মই ক'লোৱে আৰু এক্সাম চেণ্টাৰ এইবিলাক আমাৰ গুৱাহাটীত হ'ব ইয়াতে আছে যোৰহাটত আছে শিলচৰত আছে তেজপুৰত আছে এনেকৈ ভালেকেই ঠাইত আছে আৰু বিভিন্ন ঠাইত হোৱাৰ আশা আছে নেক্সট টাইম আৰু ইয়াতে তিনিটাত এই ষ্টিপত হ'ব এক্সামটো টায়াৰ 1 টায়াৰ 2 আৰু টায়াৰ 3 এয়া হৈছে সিলেবাস কিতাপখনত সকলো সিলেবাস কভাৰ কৰা আছে আপোনালোকৰ আৰু অফিচিয়েল ৱেবছাইটলৈকে গৈ আপোনালোকে চাব পাৰে এতিয়ালৈকে ফুল এডভাৰটাইজমেন্ট প্ৰকাশ পোৱা নাই 2 তাৰিখে অথবা 3 তাৰিখে ফুল এডভাৰটাইজমেন্টটো প্ৰকাশ পাব মই অলৰেডি এটা এডভাৰটাইজমেন্ট দেখাইছোৱে ঠিক তেনেকুৱাই হ'ব মাথো তাতে তাৰিখবোৰ চেঞ্জ কৰিব আৰু SSC CHSLৰ টায়াৰ 1ৰ কাট অফ যথেষ্ট হাই যায় আপোনালোকে হেতু জানি লওক OBCৰ কাৰণে 130 প্লাস আছিলে 130 to 33 এনেকুৱা আছিলে লাষ্ট টাইম এই যেটো জুন জুলাই মাহত হৈ গৈছে CHSLৰ আৰু আনৰিজাৰ্ভৰ কাৰণে 145 ধৰি থক নেক্সট টাইম হয়তো 150 লৈকে যাব পাৰে তো ইয়াৰ কাৰণে যথেষ্ট পঢ়িব লাগিব 2-3খন কিতাপৰ মই লিংক দি দিছো আপোনালোকে সেই কিতাপবিলাক সোনকালে কিনি ল'ব আৰু পূৰ্বৰ প্ৰশ্নকাকত চোৱাটো অত্যন্ত প্ৰয়োজন পাৰিলে ডাঙৰ কোনোবা ৱেবছাইটৰ হেৰি সহায় লৈ আপোনালোকে মক টেষ্ট দিয়ক যদি আপোনালোকে নাজানে আৰু মক টেষ্টৰ ওপৰত মই আপোনালোকক এটা ভিডিঅ' কম দিনৰ ভিতৰত আগবঢ়াম যাতে আমাৰ বন্ধু বান্ধৱীসকল লাভান্বিত হ'ব পাৰে তো ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব ধন্যবাদ